নমস্কাৰ বন্ধুসকল, আজি আকৌ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ব্লগটো ধাননিৰ মাজৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এয়া চাওক, গোটেই ধান। আজি বন্ধুসকলে এজন বিশেষ ব্যক্তিক আমি লগ কৰিবলৈ গৈ আছোঁ। যিজন ব্যক্তিক চিনাকি কৰি দিয়া কোনো প্ৰয়োজনেই নাই, সকলোৰে হিয়াৰ আমঠু হয় সেইজন, সকলোৰে হিয়াৰ আমঠু। গতিকে তেওঁক আজি লগ কৰিবলৈ গৈ আছোঁ। বহুত ভাল লাগিছে, বহুত আনন্দ লাগিছে। ওচৰত হয়তো গৈ কথা পাতিবলৈ ভয় লাগিব বা লাজ লাগিব, একো নাই বাৰু। বহুত সাহস মনত গোটাই, বহুত হেঁপাহ লৈ পিনে গৈ আছোঁ তেওঁৰ ওচৰলৈ। গতিকে গোটেই ভিডিঅ'টো আপোনালোকে চাব, তেতিয়া কাক লগ কৰিবলৈ গৈ আছোঁ, কোন হয় তেওঁ, সকলোৰে হিয়াৰ আমঠু কোন, তেতিয়া গম পাব। চাওক, একদম ধাননিৰ মাজৰ পৰা প্ৰথম ষ্টাৰ্ট কৰিছোঁ। চাওক, এইটো ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। গতিকে গৈ আছোঁ। যদি আৰু লাষ্টলৈকে ব্লগটো চাই ভাল লাগিব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আৰু কিবা এটা কৰি দিব। মোৰ আৰু বেলেগ ভিডিঅ' বনাবলৈ মোৰ উৎসাহটো বাঢ়ি যাব। গতিকে এইখিনিয়ে, মই গৈ আছোঁ। চাব, দেখাম কেনেকৈ যাম, কি কৰিম। বাই। এতিয়া আহি মোৰ লগৰবিলাকক পালোহি। এতিয়া লগতে কিবা বনাই আছে, দেখাই আছোঁ। তাৰপিছত যাম আৰু লগতে যাম। পাঁচটা বুলি কৈছে এইটো। পাঁচটা বনিছে এইটো। পাঁচটা খাব লাগিব। পাঁচটা খাই মেলি আৰু গৈ থাকিব দেই। আকৌ লগ পাম। এয়া আমাৰ দেৱানন্দই পাঁচটা খাইছে। এয়া চাব পাৰে আপুনি। পাঁচটা এয়া চাব পাৰে। হে, বনোৱা মানুহটো বেয়া নহয়তো। গৈ আছোঁ বিপিন দাদাৰ ঘৰলৈ। একদম ডাইৰেক্ট ফাৰ্মত গৈ আছোঁ। চাই থাকক পৰিৱেশটো চাব, কি ধুনীয়া। এইবিলাক চব একদম বাগান, একদম পুৰা ধুনীয়া বাগান, সমান চফা পৰিৱেশটো দেখিছে নাই? কি ধুনীয়া, একদম চফা পৰিৱেশ। দেখিলা গছৰ পাত পৰি থকা নাই, ইমানে ধুনীয়া ক্লিন কৰি ৰাখিছে ৰাস্তা, বাগান। চাই থাকিলে চাই থাকিব পৰা আৰু লাহে এতিয়া এয়া নমস্কাৰ। বহুত ভাল লাগিছে লগ পাই। আৰু ডাইৰেক্ট জেগাত পাইছোহি। চব ডাইৰেক্ট পুখুৰীত পাইছোহি। প্ৰথমতে কৈছো অলপ ভয় লাগিব বুলি, লাজ লাগিব বুলি, হ'লেও চব ভয় লাজ চব সামৰি মেলি একদম সাহসত আহিছো আৰু ভগৱানে মিলাইছে, ডাইৰেক্ট পাইছোহি। হয় সমীৰ দাস, এই নতুন ইউটিউব চেনেলটিৰ জৰিয়তে
মই সমূহ অসমবাসী ৰাইজলৈ স্নেহ শ্ৰদ্ধা জনাইছোঁ, ভক্তিভৰা সেৱা জনাইছোঁ। ভাইটিক আচলতে মই সমীৰক প্ৰথমবাৰৰ কাৰণে এবাৰ লগ পাইছোঁ, আৰু এটা ভাল কথা আপোনালোকক কৈছোঁ। মই আজি প্ৰথম লগ পাইছোঁ আৰু প্ৰথমতে সি মোক এটা গীত দিছে, যিটো গীত মোৰ মন পৰশা হৈছে। আচলতে গীতটো মই তাক কথা দিছোঁ, এইবাৰ মই গীতটো ৰেকৰ্ডিং কৰিম, বাণীবন্ধন কৰিম আমি কিছুদিনৰ পিছত, আৰু কিছুদিনৰ পাছতে গীতটো অকণমান চাব লাগিব অলপ ভালকৈ, তাৰপিছত ৰেকৰ্ডিং কৰিম। তাৰপিছত যি কি নহওক, এটা ইউটিউব চেনেল খুলিছে, অসমৰ ৰাইজে মৰমেৰে আঁকোৱালি ল'ব, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, তেতিয়া এখোজ আগবাঢ়ি যোৱাত সহায় হ'ব। ধন্যবাদ। আমি গোটেই পৰিৱেশটো দেখাম। দেখাই হেল্ল' গাইজ, আজি এতিয়া আপোনালোকে চাবলৈ পাব গোটেই ফাৰ্মখন ডিফেন্স ডাঙৰ, ইমান ধুনীয়া মনোৰম। এইবিলাক মাছ মাছ যদি পুৰা ৰাইড কৰিম বোলা। পানীত সোমাই থাকিলে কোনটো ভালকে নদী ঢালি দে। বহুত উঠিছ দেই, ঘৰত উঠিব লৈছে এতিয়া। কোনটো ভালকে ধৰিবি, নহ'লে গেলা বহুত দ আছে। কেনেকে উঠিম উঠচোন।
বৰ্ডত উঠিছো আজি জীৱনত প্ৰথমবাৰ বৰ্ড বিপিন দাহঁতৰ পুখুৰীত আজি বৰ্ড চলাইছো চক চলাই আছো বৰ্ড প্ৰথমবাৰ কাৰণে চলাইছো বৰ্ড বিপিন দাদাৰ পুখুৰীত আমাৰ পাপুৱে চলাইছে আগলে আগলে ধুনীয়া বিপিন দাহঁতৰ পুখুৰীত মানে প্ৰথমবাৰৰ কাৰণে চাবলৈ আহিছো আৰু মানুহজনক প্ৰথমবাৰ লগ পাইছো আৰু বৰ্ড চলাইছো চগীয়া বৰ্ড বহুত দিনৰ মানে এটা মনৰ আশা মোৰ আজি পূৰ্ণ হৈছে বুলিয়ে কৈছো ফাইনেলি তেওঁ যেতিয়া মোক কৈছে কথা দিছে গানটো কৰিম কিন্তু ভাল লাগিলে মানে বুকু ধপধপাই গ'ল মোক যে কথা দিলে আজি যে গানটো মই কৰিম বুলি মোৰ বুকু ধপধপাই গ'ল মানে মানে কেনেকৈ বুজাম বুজাম কেনেকৈ মানে কেনেকুৱা লাগিছে চব আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ আশীৰ্বাদ দিয়াৰ কাৰণে হৈছে সময় লৈছে অলপ টাইম লৈছে কিন্তু হৈছে বা হ'বলৈ গৈ আছে তেওঁ যেতিয়া কথা দিছে তেওঁ বিজয় ভাইটি তোমাৰ কাৰণটো মোক কৰিম সেইকাৰণে মোৰ ভাল লাগিছে বাকী চাই থাকক সম্পূৰ্ণ পৰিৱেশটো চাই থাকক উপভোগ কৰক Hai. Video কৰিছিলা যেতিয়া কথা পতা video ৰঙা ৰঙা পৰিৱেশ ফালে ৰঙা তাৰপিছত আকৌ সেউজীয়া জোপোহা সেউজীয়া গোটেই পৰিৱেশটো আঁতৰৰ পৰা দেখিছোঁ দেই সকলোকে দেখিছোঁ বিপিন দা পুখুৰীটো কেনেকৈ কিমান ধুনীয়াকৈ একদম পৰিষ্কাৰ কৰি পিনে পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখিছে একদম মানে ধুনীয়া ধুনীয়া ফুল ৰুইছে পাৰবিলাকৰ ওপৰত ভাল লাগিছে ৰঙা ৰঙা ফুল হালধীয়া হালধীয়া ফুল যেনেকুৱা টেনশ্যন থকা মানুহ হওক এই জেগাডোখৰত আহি যদি অকণমান বহে নহয় বিশেষ আৰু বেলেগ মানে খং উঠা মানুহৰ মানে বিশেষ বেলেগ আৰু দৰৱ নাই মানে মই যিটো ইয়াত দেখিছোঁ আহি পিনে যিটো মানে যিবিলাক দেখিছোঁ যি পৰিৱেশ দেখিছোঁ যেনেকুৱা খং উঠা মানুহ হওক মানে তাৰ খংটো নাইকিয়া হ'ব হয়তো ডেফিনেটলি হ'বই মানে এইবিলাক ৰঙা ৰঙাকৈ ফুলিছে দেখিছেনে জোপোহা ৰঙা ৰঙাকৈ আছে একদম লাইন লাইনকৈ আছে একদম এইবিলাক বগা বগা সৰু সৰু ফুল ফুলিছে সেউজীয়া আপোনালোকৰ ওচৰলৈ গৈ আছোঁ ওচৰৰ পৰা দেখাম আৰু ভাল লাগিব আপোনালোকক এইবিলাক নেমু টেঙা পানীটো অলপ শুকালে বাৰু আমাৰ পাপু আছে হাই হাই ধুনীয়া লাগিছে আজি আহি দেই বহুত কম আৰু সুন্দৰ পৰিৱেশ বিপিনদাকো লগ পালোঁ এইফালে ঘূৰি মানে একদম পুৰা নাও চলাইছোঁ প্ৰথম চলাইছোঁ জীৱনত চাওক ময়ো চলাই আছোঁ দেখিছে নাই একদম পূৰা মাৰি থাকিব লাগে বুট এনেই দেখিছোঁ বাৰু হেৰি আছে মোবাইল চোবাইল টিভি কিন্তু এনেকৈ দেখা নাছিলোঁ বাৰু আজি দেখিছোঁ দেখাৰ লগতে আকৌ চলাবলৈ পাইছোঁ
ভাগ্য বুলি ক'ব লাগিব ভাগ্য মানে এই পৰিৱেশটো চাওক বহুত ঘূৰি লোৱা এতিয়া আমি অলপ পাৰ্কিং কৰোঁ এতিয়া পাৰ্কিংটো কৰি দিছোঁ ইয়াতে এতিয়া পাৰ্কিংটো কৰি দিছোঁ কেনেকুৱা লাগিলে ভাল যদি ভাল লাগিলে ভিডিঅ'টো অকণমান যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু এনেকুৱা ধামাকা ভিডিঅ' আহি আছে ধামাকা বুলিয়ে ক'লোঁ যিটো মানে ভিডিঅ' মানে মনত যিভাগে ঘৰৰ পৰা মানে আশা লৈ আহিছিলোঁ সেইভাগে মানে ভিডিঅ'টো হ'ল আকৌ এনেকুৱা এটা ভিডিঅ' যে বনাবৰ কাৰণে অলপ মানে যদি সাহস পাওঁ বা সুবিধা পাওঁ বা আগ্ৰহী হওঁ সেই আগ্ৰহীখিনি সকলোখিনি আপোনালোকৰ গতিকে সেই আগ্ৰহীখিনি যদি আপোনালোকে দিয়ে তেতিয়া মই আকৌ বনাম চ' আজি দেখিলা গোটেই একদম আগতে দেখিছ কিন্তু আজি আকৌ মই দুটা কামত আহিছোঁতো এটা কামত মানে দাদাক দেখালোঁ গানটো দাদাই কৈছে গানটো কৰিম বুলি কৈছে সেইখিনিতো মনৰ ভাল লাগিছে নেক্সট আকৌ কি হ'ল হেৰি হৈ গ'ল এই পৰিৱেশটো চাবলৈ পালোঁহি ঘৰত লগ পাম বুলিছিলোঁ ডাইৰেক্ট দাদাক ঘৰত লগ নাপালোঁ ইয়াত পালোঁ সেইটো এটা মোৰ ভাগ্য গতিকে দুই ভাগ্য মিলিছে আজি আপোনালোককো দেখাবলৈ পাইছোঁ ময়ো দেখিছোঁ বুথৰ পৰাই ভিডিঅ'টো সামৰিব লাগিব গতিকে আজিলৈ বাই নেক্সট ভিডিঅ' জয় অসম